হেৰছটো আপোনালোকে চাই আছে হেমন্ত চহৰীয়া এণ্টাৰটেইনমেণ্ট। আজি মই ক'ত যাব ওলাইছোঁ সেইটো মই নকওঁ, মোৰ লগত যাব মৃগাংক চহৰীয়া। মৃগাংকই অলৰেডি আপোনালোকক গোটেইখিনি ক'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি গম পাব। ব'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ কাৰণে ফাইনেলি ৰখি আছে মৃগাংক। কিমান দেৰি হ'ল মোৰ কাৰণে ৰখা? মই 1 ঘণ্টা ৰখিলোঁ, ইয়াৰ কাৰণে ৰখি আছোঁ মই। আমনি লাগি গৈছে নেকি? একদম তামাম আমনি। আমি আজি গৈ আছোঁ মানে আমাৰ দৰং জিলাৰ বিখ্যাত মন্দিৰ নাৰিকলী মন্দিৰলৈকে। আৰু আজি শাওণ মাহৰ 2য়টো সোমবাৰ। বহুত ভাল লাগিব আৰু গৈ। ভাবিছোঁ আৰু কি হয় নাজানো, শেষলৈকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই থাকক। ব'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেল ভৰাবি নেকি? নভৰাও দে, গাড়ী উলি ভৰালোঁ হয় আকৌ, চাইকেলত কিনো ভৰাবি দে। আমাৰ যিহেতু বেলেগ এটা যাত্ৰা ন। আমি যাই আছোঁ আৰু কিমান দূৰ আছে ভাই? আৰু অলপ 500 মিটাৰ। আৰু কিমান? 500 500 মিটাৰ। মিটাৰ পামা আৰু বেছি নাই আৰু গৈ আছোঁ। ফাইনেলি আমি আহি পালোঁ। দৰ্শনাৰ্থী এইবিলাক চাওক। গাড়ী চাওক না। আমি এতিয়া ভৰি ধুব গৈ আছোঁ। ভাই মাৰ মাৰ দমকল মাৰ, দমকল মাৰ। নাম নাই কাৰণে তো দমকল মাৰ, দমকল মাৰ অলপ। গান লগাই দিবি। এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে গৈ আছোঁ। কিবা কিবি কিনি লওঁ দোকানত, পিছত আৰু লগ পাই আছোঁ। বা চাকি দিব পাৰোঁ নে নোৱাৰোঁ? অলপ কমি ল'ব। চাকি দিব পাৰিম নে ভাই? ক'ব নোৱাৰিব আজি কি এতিয়া মানে আমি কিবা কিবি কিনি লওঁ। এতিয়া আমি লাইনত ৰখিব লাগিব। লাইনত ৰখিব লাগিব আৰু লাইন চানা ধৈৰ্য হ'বনে বেয়া আৰু ভগৱানক পাব খুজিলে আৰু ধৈৰ্যটো ধৰিবই লাগিব। ভাল নাপাব। সদ্যহতে আমি চেণ্ডেলযোৰ থৈ লওঁ। নিলেও নিলা দে আৰু
ইফালে দেখাই আছোঁ আপোনালোকক। বিল্ডিঙত গাখীৰ দি আছে। এইবোৰ যে থাকে যে এইবোৰ নাৰিকল হয়। মেইন মণিকূটৰ ভিতৰত থাকি দিব নিদিয়ে, এইটো সেই মেইন মণিকূটৰ আগফালটো থাকি দিব নিদিয়ে, তাত সিহঁতে থাকিব দিছে আৰু। হৈছে মণিকূটৰ ভিতৰ মানুহ চাপনা। আপোনাৰ ঘৰ? আমাৰ ঘৰ নাৰিকলি। হয়, ইয়াতে আৰু ইয়াতে ঘৰ, ইয়াতে ইয়াতে ঘৰ, আমাৰ জন্ম ইয়াতে নাৰিকলি গাঁৱতে। আমি এইখন গাঁৱৰে বাসিন্দা। হয়, ইয়াতে থাকিব, এনেকৈ থাকিব কিমান বছৰ হ'ল? ইয়াতে থাকিব আজি মোৰ বহুত বছৰ হ'লে, প্ৰায় 10 বছৰ বেছি হৈ গ'ল। হয়, এনেকৈ মন্দিৰতে চলি আছোঁ। হয় হয়, বাপ ভাই ধৰ দুই ক্ষেত্ৰতে আশীৰ্বাদ লৈ এনেকৈ আছোঁ আৰু। হয় হয়। আপুনি কেইটামান গান শুনে দিয়াচোন আমাৰ ৰাইজক।
আমাৰ শীতৰ কথা কয়া যাৰে পক্ষীক ৰয়া জাৰি আমাৰ শীতৰ কথা কয়া যাৰে পক্ষীক ৰয়া জাৰি আহাৰ শীতেলি পৰ্বতৰ মাজে ও মোৰ পক্ষীৰাজৰ আহাৰ শীতেলি পৰ্বতৰ মাজে ও মোৰ পক্ষীৰাজৰ আৰু ডাল জল ভাঙি গেল মোৰ বিষৰেলাৰ আশা পক্ষী ৰয়া জাৰে ও পক্ষী ৰয়া জাৰে পক্ষী ৰয়া জাৰে আমাৰ শীতৰ কথা কয়া জাৰে পক্ষীক ৰয়া জাৰি আর উড়ি গলা পক্ষীরা জয় ও মুনা যায় বহু দূর আর উড়ি গলা পক্ষীরা জয় ও মুনা যায় বহু দূর আর খুঁড়িয়া গুড়িয়া পরে নিরঞ্জন জোর পক্ষী রয়া যারে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতর কথা কয়া যারে পক্ষী রয়া যারি নিরঞ্জনৰ উৰৰ পক্ষী ও মোৰ হৈ জাগাত খানো আৰ নিৰঞ্জনৰ উৰৰ পক্ষী ও মোৰ হৈ জাগাত খানো আর গনিয়া বিটিয়া চাৱাৰ হিয়াৰ কৰিৰ মাৰ পক্ষী ৰয়া যাৰে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতর কথা কয়া যারে পক্ষী রয়া যা রে পক্ষী রয়া যা রে পক্ষী রয়া যারি ককা বহুত সুন্দৰ গান এটা শুনালে আপোনাৰ নামটো শ্ৰী ভাৰত চন্দ্ৰ চৰকাৰ আপোনাৰ পৰিয়াল আমার পৰিয়াল আমার ভাই তিনিজন হয় মা দেউতা আগতে ঢুকাল হয় তাৰপিছত পৰিবাৰ আছে মোৰ সংসাৰ নাই হয় হয় এনে আমাৰ ভাই বোৱাৰী আছে ভাই আমি তিনিজনে বিয়া আছে হয় হয় তিনিজন মানে মই দুজন বিয়া হৈছি হয় মই এনেকৈ থাকিলোঁ তেওঁলোকে আপোনাক চোৱা চিতা কৰে নকৰে এতিয়ালৈ প্ৰথম কৰা আছে হয় হয় তেওঁলোক এতিয়া ঘৰতে থাকে তেওঁলোক ঘৰতে থাকে ঠিক আছে ককা বাৰু ভাল লাগিল গানটো শুনি ধন্যবাদ হয় এইটো হৈছে বিষ্ণু মন্দিৰ শিৱ মন্দিৰটোৰ ওচৰতে আছে আৰু
দালিবোৰ এনেকৈ বনাই থৈছে। এইটো হৈছে পৰশুৰাম। এতিয়া আমি ঘৰত যাব ওলাইছোঁ। ভিডিঅ'টো আজিলৈ ইমানে। বাই বাই।